ট্ৰেইনৰ দুই ড্ৰাইভাৰ নামিছিল চাহ খাবলৈ। চাহ খাই থাকোঁতে চলিবলৈ ধৰিলে ট্ৰেইন। ড্ৰাইভাৰ নোহোৱাকৈ 84 কিলোমিটাৰ চলিল ৰেলগাড়ী। ভাৰতীয় ৰেলৱেত ভয়ংকৰ ঘটনা। চাওক ভিডিঅ'। ৰেল লাইনত তীব্ৰ গতিত চলা এই ৰেলগাড়ীখনলৈ মন কৰক। আপুনি হয়তো বিশ্বাস নকৰিব যে এই ৰেলগাড়ীখন ড্ৰাইভাৰ অবিহনে এনেদৰে ৰেল লাইনত চলি আছে। 1-2 কিলোমিটাৰ নহয়, ড্ৰাইভাৰ নোহোৱাকৈ এনেদৰে 84 কিলোমিটাৰ চলিছে ৰেলগাড়ীখন। তাৰ পাছত চকুৰ সন্মুখতে ৰেলগাড়ীখনে তীব্ৰ গতিত চলিবলৈ ধৰে। লগে লগে ড্ৰাইভাৰে এনেকুৱা বহুত ধৰণৰ মানে সাংঘাতিক আকস্মিক ঘটনা হৈ যায়। এইকাৰণে অলপ সাৱধান হ'ব লাগে। ভাগ্যৱান আছিলে, একো ধৰণৰ মানে কোনো ধৰণৰ বিপদ নঘটিলে। সেইটোৱে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰাৰ কাৰণে। ভাল লাগিলে যে একো মানে দুৰ্ঘটনা নহ'লে। বহুত আচৰিত ধৰণৰ ঘটনা সেইবোৰ। আকস্মিক হৈ যায়, এনেকুৱা কেতিয়াবা আকস্মিক হৈ যায়, সেইকাৰণে ক'ব নোৱাৰে। কি ক'ব, সেইকাৰণে মানুহে সাৱধান হ'ব লাগে যিকোনো ক্ষেত্ৰত। এইটোৱে আছিলে ভিডিঅ'টো। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'।